हेलो नमस्कार हिरक ज्योतिरा अखम चेनेल आपन स्वागतम जनाइछु एतिया এটা কথা লৈ মই আহিছো আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে এতিয়া কথাটো হ'ল যে প্ৰথম গান এটা ওলাইছিল যে কি আছিল तेरी मेरी तेरी এইটো গান আপোনাৰ কোনে গাইছিল रानू मंडल तेखेतक आमी सकलोए आदरी लैसिलो तेखेतर माने गानটো বা তেখেতৰ মাতটো সাউন্ডটো ভাল পাই কিনে বা এক্টিংটো ভাল পাই কিনে আমি আদৰি লইছিলো আনিলো তাৰ নিজৰ অহংকাৰৰ কাৰণে পতন হৈ গ'ল নেক্সট কি আছিল আমাৰ অসমৰে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি এই ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি এখেতৰ গানটো ভাইৰেল হৈছিল মানে এনেকুৱা জনপ্ৰিয় হৈছিল মানুহ পগলা হৈ গৈছিল কিন্তু এতিয়া তেখেত ক'ত আছে আমিতো নাজানো ভাইৰেল খতম ফিনিশ তাৰ পাছত আহি গেল বিহাৰ নে কৰবাৰ মানে এজন লোক মানে কি গান গাইছিল কাঁচা বাদাম ভাইয়া কাঁচা বাদাম আমি কাঁচা বাদাম খাই ভাল পাই গানটো কোনে মাৰিছিল বিহাৰ নে কবাৰ মানুহ এজনে মাৰিছিল তেখেতৰ গানটোতো বহুত ভাইৰেল হৈ গৈছিল অল মানে ইণ্ডিয়াতে হৈছিল মানে ভাইৰেল তাৰ পাছত আমাৰ মাজত বৰ্তমান আমাৰ জনপ্ৰিয় মানে কণ্ঠশিল্পী নামৰ নাগাৰা নাম এতিয়ালৈকে বৰ্তমান ভাইৰেল হৈ আছে কৰিশ্মা নাম কি নাম গানটোৰ নামটো হ'ল কৰিশ্মা পে 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 এই গানটো আমাৰ মাজত বৰ্তমান জনপ্ৰিয় ভাইৰেল হৈ আছে হা এতিয়া তেখেতো এই গানটোৰ লগত তাৰমানে বহুত বিতৰ্ক মানে সৃষ্টি হৈছে বহুত দামী মানুহ বা অলপ মানে ওপৰৰ লোকসকলে তেখেতক মানে কিছুমান গৰিহণা যোগ্য বুলি কৈছে আৰু যি নহওক তেখেতৰ গানটি আমি এতিয়ালৈকে ভাইৰেল পাই আছোঁ কিন্তু মই যে আগতে কৈ দিলোঁ ৰানু মণ্ডল তাৰপাছত ফুলনি মানে বাগিচা তাৰপাছত কেঁচা বাদাম আৰু বহুত আছে যেনেকৈ তল পৰিছে তেনেকৈ যদি অহংকাৰ কৰে এনেকৈ গুচি যাব যি নহওক এইখিনিতে আমি দাঙি ধৰিলোঁ আমাৰ মাজত কথা ক'বলৈ মানে খুজিছোঁ মানে যোনে মানে কোনো কাণে ওপৰলৈ উঠি যায় তেওঁ মানে কোনো কাণে তললৈও নামে এইটো কথা মানে এইটো মানে ভাবিব লগা কথা এতিয়া আমি কাকো বেয়া নাপাওঁ উঠক বঢ়িয়াকৈ উঠি যাওঁ কিন্তু অহংকাৰ কৰি উঠি গ'লে কি হ'ব তলমে আ যায়গা ঠিক আছে আমিতো অহংকাৰ নকৰোঁ আমি বৰ্তমান ওপৰত যাবই চেষ্টা কৰি আছোঁ আমি ইউটিউবত নহয় তথাপি ভিডিঅ' বনাই দিছোঁ এইটো যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাকো আমি বেয়া নাপাওঁ উঠি যাওক ওপৰত ভৱিষ্যত আমি আশীৰ্বাদ আমাৰ ফালৰ পৰা আছে পে 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 কি আৰু মোৰ চিনাকি হয় মোৰ ভণ্টি হয় ভালকৈ গাওক তেখেতক ভালকৈ থাকিবলৈ আহ্বান জনাইছোঁ মানুহে বহুত বেয়াকৈ ক'ব কিন্তু তেখেতে যদি ভালকৈ গাই থাকে তেখেতে ওপৰত সদায় যাব পাৰিব ধন্যবাদ জয় আই অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম